ষ্টুডিঅ'ৰ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা পৰ্কৰ ৰেচিপি লৈ আহিলোঁ। সেয়া হৈছে চিলি পৰ্ক। আৰু প্ৰথম পৰা শেষলৈকে চাব মইনো কেনেকৈ চিলি পৰ্কটো বনাইছোঁ। আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এই ৰেচিপিটোৰ বাবে মই লৈ লৈছোঁ 250 গ্ৰাম গাহৰি মাংস। মই এই মাংসখিনি এতিয়া বইল কৰি ল'ম। মই প্ৰেছাৰত দি এইটো এটা চিটি মৰাই ল'ম। মাংসখিনি দি দিছোঁ। একেটা বাটিৰে মই এবাটি পানী দি দিছোঁ। এইটো জোখটো নিজৰ কথা। এতিয়া নিমখ অকণমান দি দিছোঁ। বইল কৰি লোৱা গাহৰি মাংসখিনি মই এনেদৰে ইয়াত লৈ লৈছোঁ। এতিয়া ইয়াত দি দিছোঁ 2 চামুচ কৰ্ণফ্লাৱাৰ। এতিয়া দি দিছোঁ মই 2 চামুচ ভিনেগাৰ। এতিয়া দি দিছোঁ মই কাশ্মীৰী মিৰ্চ 2 চামুচ। এইখিনি আচলতে জ্বলা নহয়, ৰঙৰ কাৰণে দিছোঁ। 2 চামুচ দি দিছোঁ চয়া চচ। 1 চামুচ দি দিছোঁ টমেটো চচ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই দিম। এতিয়া মই এই মাংসখিনি মেৰিনেট কৰি আধা ঘণ্টাৰ সময়ৰ কাৰণে থৈ দিম আৰু তাৰ পাছতে মই এইখিনি ফ্ৰাই কৰিম। এতিয়া কেৰাহী এখন পাতি ল'লোঁ। কেৰাহী গৰম হ'ল, মই দি দিছোঁ তেল। তেলখিনি ফ্ৰাই কৰিব পৰা জোখত দিব। এতিয়া এটা এটাকৈ পিচ দি দিছোঁ। ধৰে সেইটো কাৰণে লৰাই লওঁ আগে দিয়াকেইটা। এতিয়া মই একেখিনি তেলতে কেপচিকাম কেইটুকুৰামান মানে এটা জোখত মই কাটি লৈছিলোঁ। এইখিনি মই এতিয়া ফ্ৰাই কৰি লৈছোঁ। বিলাহীও মই এনেদৰে কাটি ল'লোঁ গোটাকৈ। এনেদৰে কাটি লৈ পিনে অকণমান ভাজি লৈছোঁ। পিঁয়াজখিনি অলপ ভজাৰ পাছতে দি দিছোঁ আদা আধা চামুচ, নহৰু আধা চামুচ, এতিয়া দি দিছোঁ মই আগে মেৰিনেট কৰি থৈছিলোঁ তাত থাকি যোৱা মছলাখিনি। এতিয়া মই ইয়াত দি দিছোঁ। এতিয়া দি দিছোঁ অকণমান নিমখ। এতিয়া দি দিছোঁ মই মাংসখিনি। এতিয়া দিছোঁ অকণমান কেঁচা পিঁয়াজ। এতিয়া দি দিছোঁ অকণমান কুহুমীয়া গৰম পানী। এতিয়া দি দিছোঁ মই আগে ভাজি থোৱা বিলাহীখিনি আৰু পিঁয়াজ। কেপচিকাম, আৰু অকণমান মই বিলাহী আৰু কেপচিকামখিনি ইয়াতে সিজিব দিম। এয়া গোটেইখিনি মিহলোৱাৰ পাছত মই কমেও 10 মিনিট ভাজিছোঁ। এতিয়া একেবাৰে শেষত দি দিছোঁ মই ধনিয়া। যদি আগত এনেদৰে বনাই খোৱা নাই খাব, খুব সোৱাদ লগা হয় খাবলৈ। হৈ গ'ল, এতিয়া মই এইখিনি নমাই থৈছোঁ। এয়া আপোনালোকৰ আগত মোৰ চিলি পৰ্ক ৰেডি। কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে বনাব আপোনালোকেও। আৰু নতুন কোনোবাই যদি মোৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আজিলৈ আহোঁ, ধন্যবাদ।